মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম সকলবৰ বৰ্গ অল স্কুয়াৰ্স আর বর্গ কোনবিলাক স্কুয়ার্স কোনবিলাক জি চতুর্ভুজৰ জি কোয়াড্ৰিলেটাৰেলৰ চাৰিটা বাহু চাৰিটা সাইড ইকুৱেল হয় আৰু হিহঁতৰ প্ৰত্যেকটা এংগল ইচ এংগল 90 ডিগ্ৰী হয় সেইবিলাকক কোৱা হয় স্কুয়াৰ বা বৰ্গ আৰু এই চাৰিটা অপচন দি আছে অলপ আগতে মই তোমালোকক কৈছিলো যে সিমিলার আর কনগ্ৰুয়েন্টৰ মাজত পাৰ্থক্যটো কি যে সকলবৰ বৰ্গ অল স্কুয়ার্স আর এই চাৰিটা অপচনৰ ভিতৰত আমি জানো অপচন নাম্বাৰ বি টো হ'ব কারেক্ট সদৃশ অৰ্থাৎ সিমিলার বিকজ কিছুমান স্কুয়ার সৰু কিছুমান স্কুয়ার ডাঙৰ আৰু সৰু যদি আমি বেলেগ বেলেগকৈ লওঁ গতিবিলাক দেখাত একে অৰ্থাৎ সিমিলার বা সদৃশ কিন্তু গতিবিলাক সমান নহ'ব পাৰে সো অপচন নাম্বাৰ বি টো কারেক্ট বাট আগৰ দৰে যদি তোমালোকক সোধে যে দুটা স্কুয়ার যদি সেম সাইডৰ হয় তেতিয়াহ'লে কিন্তু অপচন নাম্বাৰ সি টোহে কারেক্ট হ'ব কাৰণ হেতু সিমিলারও হ'ব আৰু কনগ্ৰুয়েন্টও হ'ব নাও ইজ দ্যাট ক্লিয়ার